নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব নতুনকৈ ৫টাকৈ আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব সবিশেষ জানিব আৰু PM কিষাণ যোজনাৰ ১৯ নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে লাভ কৰিব। লগতে ১৯ নম্বৰ কিস্তিখন দিব ৪,০০০কৈ টকা। কিন্তু এই ৪,০০০ টকা লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। শাক পাচলি তামোল পাণৰ ব্যৱসায়ীসকলে এতিয়াৰ পৰা বজাৰত দিব নালাগে মাচুল আৰু তামোল পাণৰ বেপাৰী শাক পাচলিৰ ব্যৱসায়ীৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱসায়ীৰ পৰা এতিয়াৰ পৰা ল'ব নোৱাৰিব কোনো ধৰণৰ মাচুল বুলি ঘোষণা কৰিছে। আৰু বেলতলা বজাৰতো এতিয়া কোনো ব্যৱসায়ীৰ পৰা ল'ব নোৱাৰিব মাচুল বুলি ঘোষণা কৰিছে। লগতে ৰাজ্যৰ কোনো বজাৰতে এতিয়াৰ পৰা পাণ তামোলৰ ব্যৱসায়ী বা পাচলিৰ ব্যৱসায়ীৰ পৰা এটকাও মাচুল ল'ব নোৱাৰিব। ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত বৃহৎ মন্তব্য কৰিলে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। কোনো মহলদাৰে আজিৰে পৰা শাক পাচলিৰ পৰা ল'ব নোৱাৰিব টকা, লগতে পাণ তামোলৰ ব্যৱসায়ৰ পৰাও ল'ব নোৱাৰিব কোনো ধৰণৰ টকা এতিয়াৰে পৰা মহলদাৰে। আৰু বেলতলা বজাৰৰ বাবে একেই নিয়ম হ'ব এতিয়াৰে পৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। গতিকে তামোল পাণৰ বেপাৰী হওক বা শাক পাচলিৰ ব্যৱসায়ী হওক, তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ তামোল পাণৰ বেপাৰী শাক পাচলিৰ বেপাৰীৰ পৰা এতিয়াৰে পৰা কোনো ধৰণৰ মাচুল ল'ব নোৱাৰিব এতিয়াৰে পৰা বুলি ঘোষণা কৰিছে। লগতে মহলদাৰে যদি তেওঁলোকৰ পৰা টকা সংগ্ৰহ কৰে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধেও কিন্তু আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। এতিয়াৰে পৰা বজাৰত কোনো ধৰণৰ মাচুল দিব নালাগে। আপোনালোকে সৰু সুৰা ব্যৱসায় বা পাণ তামোল শাক পাচলি বিক্ৰী কৰিলেও আপোনালোকৰ পৰা কিন্তু এতিয়াৰে পৰা মহলদাৰে পইচা সংগ্ৰহ কৰিব নোৱাৰিব। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াললৈ অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অকল বিনামূলীয়া চাউলে নহয়, এতিয়াৰে পৰা লাভ কৰিব চৰকাৰী কেইবাটাও আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব, লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক নতুনকৈ ৫টাকৈ আঁচনিৰ সুবিধা দিব। কিন্তু কি আঁচনি পোনপ্ৰথমতে আপডেটটো চাই লওক। ৰাজ্যৰ মহিলাসকলৰ বাবে ৫খন অভিলাষী আঁচনি, স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ দিব। কোনে লাভ কৰিব এই বিশেষ আঁচনিৰ সুবিধা, অৰ্থাৎ কেনেকৈ আবেদন কৰিব, ক'ত কৰিব লাগিব, আগলৈ চাওক। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ ৫খন অভিলাষী আঁচনি আৰম্ভ কৰিছে চৰকাৰে। লগতে শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত যিসকল মহিলা জড়িত আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। টেইলৰিঙৰ লগত জড়িত মহিলাৰ বাবে এই বিশেষ আঁচনি। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱনৰ সুৰক্ষিত কৰিবলৈ আছে বিশেষ সুবিধা এই আঁচনিৰ জৰিয়তে। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি আৰু অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ দিব চৰকাৰে। এই ৫ আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰীসকলক। লগতে মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব বা কিদৰে আপোনালোকে আবেদন কৰিব। হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। লগতে তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এতিয়াৰ পৰা এই আঁচনিসমূহে। ১০ বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছে চৰকাৰে। লগতে কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি ২৫০ টকাৰ পৰা ১,৫০,০০০ টকা পৰ্যন্ত। কন্যাৰ ২১ বছৰ সম্পূৰ্ণ হ'লে ৮% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব এই ধন। ২০ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি আৰম্ভ কৰিছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। লগতে পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ২ লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন। আৰু এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে প্ৰতি মাহে লাভ কৰিব ১,২৫০ টকাকৈ। আৰু গৃহিণীসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা চৰকাৰে আৰম্ভ কৰিছে। লগতে এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজ সাহায্যযুক্ত গেছ চিলিণ্ডাৰ। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ ৰেচন কাৰ্ড থাকিলে আপোনালোকে বিশেষ কেইটামান সুবিধাও লাভ কৰিব। অকল এই ৫টা আঁচনিয়ে নহয়, তাৰ উপৰিও কিন্তু আপোনালোকে বহুকেইটা আঁচনিৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ডখন থাকিলে। কাৰণ ৰেচন কাৰ্ড থাকিলে আপোনালোকে
PM কিষাণ আবেদন কৰিব পাৰিব, চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব, বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ আবেদন কৰিব পাৰিব, লগতে কেইবাটাও সা সুবিধা লাভ কৰিব। গতিকে লাখ লাখ পৰিয়াললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ ঘোষণা, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। আৰু বন্ধুসকল, এই আঁচনিখিনি আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া স্বেচ্ছা চেণ্টাৰত গৈ কিন্তু আবেদন কৰিব লাগিব বা কম্পিউটাৰ দোকানত গৈ আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে কেইটামান আঁচনিৰ আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে, অতি শীঘ্ৰে আপোনালোকে আবেদন কৰি ল'ব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব? লগতে 19 নম্বৰ কিস্তি ধন দিব 4,000কৈ টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। লগতে কিন্তু কি কাম কেনেকৈ কৰিব? লগতে ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে যে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব। লগতে 4,000কৈ দিব 19 নম্বৰ কিস্তি ধন। আপডেটটো এবাৰ চাই লওক। নতুন বছৰত দুগুণ হ'ব PM কিষাণ যোজনাৰ ধন। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাত ধন লাভ কৰা কৃষকৰ বাবে এটা ভাল খবৰ। নতুন বছৰত বৃদ্ধি পাব পাৰে PM কিষাণ যোজনাৰ ধনৰ পৰিমাণ, অৰ্থাৎ বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধি। দুগুণলৈ বৃদ্ধি পাব ধনৰ পৰিমাণ বুলি চৰকাৰে ঘোষণা কৰিছে আৰু বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে। কৃষি মন্ত্ৰালয় সংসদীয় কমিটিয়ে চৰকাৰক আগবঢ়াইছে এই নতুনকৈ পৰামৰ্শ আৰু এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব সিদ্ধান্ত। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 2025 আৰু 26 বৰ্ষৰ বিত্তীয় বাজেটত বৃদ্ধি কৰিব পাৰে PM কিষাণ যোজনাৰ পুঁজিৰ ধন। বছৰি 6,000 টকাৰ সলনি 12,000 টকাৰ বাবে বৃদ্ধিৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ, কাৰণ হয়তো এই নতুন বছৰতে PM কিষাণ যোজনা 19 নম্বৰ কিস্তিৰ ধনৰ পৰাই আপোনালোকে লাভ কৰিব পাৰে 4,000কৈ টকা। অৰ্থাৎ বছৰি যদি আপোনালোকে 12,000 লাভ কৰে তেনেহ'লে এটা ইনষ্টলমেণ্টৰ যোগেদি লাভ কৰিব 4,000কৈ টকা। আৰু এটা আপডেট আহিছে, 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে কেইটামান কাম কৰিব লাগিব আৰু কেতিয়া দিব আপডেটটো চাই লওক। PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, কাৰণ কেতিয়া সোমাব আপোনাৰ একাউণ্টত 19 নম্বৰ কিস্তি ধন? হয়তো আপুনিও চিন্তাত আছে। যোৱা 5 অক্টোবৰ 2024 চনত দেশৰ লাখ লাখ কৃষকে লাভ কৰিছিলে 18 নম্বৰ কিস্তি ধন। আৰু নতুন বছৰৰ ফেব্ৰুৱাৰী মাহত কৃষকে লাভ কৰিব পাৰে PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন। আৰু বছৰত 3বাৰকৈ দিয়া হয় এই কিস্তিৰ ধন, অৰ্থাৎ 3টা ইনষ্টলমেণ্টৰ যোগেদি। ইয়াৰ বাবে আপুনি কৰিব লাগিব এটা বিশেষ কাম, অৰ্থাৎ EKYC। বন্ধুসকল, ধন লাভৰ বাবে কৃষকসকলে EKYC কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা চৰকাৰে। লগতে হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন, যিসকল কৃষকে EKYC সমূহ কমপ্লিট কৰিব। আৰু ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰি লওক আপোনালোকৰ বেংক একাউণ্টৰ লগতে এই ধন পাবলৈ হ'লে আপুনি কৰিব লাগিব এটা বিশেষ কাম, অৰ্থাৎ কি কাম? অন্যথা নাপাব আপুনি কৃষক সন্মান নিধি আহিবলগীয়া 19 নম্বৰ কিস্তি ধন। বন্ধুসকল, আগন্তুক কিস্তি ধন পাবলৈ হ'লে আপোনালোকে EKYC কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা চৰকাৰে। লগতে আৰু EKYC কৰিব হ'লে আপোনালোকে PM কিষাণ এপৰ জৰিয়তেও EKYC কৰিব পাৰিব, অথবা অনলাইনৰ মাধ্যমতো কিন্তু আপোনালোকে EKYC সমূহ কমপ্লিট কৰিব পাৰিব, অথবা আপোনালোকে CSC চেণ্টাৰত গৈও কিন্তু EKYC সমূহ কমপ্লিট কৰিব পাৰিব। তাৰ বাবে চৰকাৰে ইতিমধ্যে কেইবাটাও সা সুবিধা কৰি দিছে। আৰু EKYC সমূহ সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সকলো কৃষকলৈ আহ্বান জনাইছে। অৰ্থাৎ যিসকল যোগ্য কৃষক আছে তেওঁলোকে যদি আহিবলগীয়া 19 নম্বৰ কিস্তি ধনৰ আগতে EKYC সমূহ কমপ্লিট নকৰে তেনেহ'লে কিন্তু তেওঁলোকে বঞ্চিত হৈ থাকিব। গতিকে বন্ধুসকল, যদি আপুনি এজন যোগ্য কৃষক হয় তেনেহ'লে আহিবলগীয়া 19 নম্বৰ কিস্তি ধনৰ আগতে নিজৰ EKYC সমূহ কমপ্লিট কৰি লওক। লগতে বেংক একাউণ্টটো আপডেট দিয়ক। আৰু যদি বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাই তেনেহ'লে আপোনালোকে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি লওক, আৰু তাতে কিন্তু আপোনালোকে আহিবলগীয়া PM কিষাণ যোজনাৰ ধনসমূহ সোমাব। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলো মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।